কি খবৰ সকলোৰে ভালেই নহয় সহজতে বনাব পৰা এটা মাছৰ ৰেচিপি লৈ আহিছোঁ চাওঁ আহক বলক যাওঁ পাকঘৰলৈ এইখিনি কেঁচা মাছ আৰু তেল নোহোৱাকৈ আমি জোল বনাওঁ চাওঁ আহক কেনেকৈ বনাওঁ তেল নিদিয়াকৈ মছলা মাছ বনাম যে আদা নহৰু এইখিনিত অলপ থেতালি দিছোঁ আৰু এইখিনি পিঁয়াজ জলকীয়া অলপ থেতালি দিলোঁ আৰু এইখিনি জালুকৰ গুড়া হয় পাছত দিব লাগিব এইখিনি সকলোখিনি মিক্স কৰি দিওঁ তেল নিদিয়াৰ কাৰণে মাছতে এইখিনি গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু হালধি গুড়া অলপ দি দিওঁ নিমখ অলপ পাছত দিম আৰু মছলা গুড়ি অলপ দি দিম এইখিনি সানি কিনি 5 মিনিট ৰেষ্ট দিওঁ এইকেইটা হ'ল মেথি গুটি আৰু জিৰা গুটি আৰু ধনিয়া গুটি এইকেইটা অলপ ভাজি দিওঁ আৰু এতিয়া ৰেষ্ট দিয়া মাছখিনি ইয়াতে দি দিওঁ আদা নহৰু 1 চামুচ কৰিলেই হ'ব আৰু জলকীয়া 2-3টা পিঁয়াজ এটা কাটি দিলেই হৈ যাব আৰু লগালগ পানী দি দিব নহ'লে মাছটো লাগি যাব এয়া পানী দি নিমখ সোৱাদ অনুসৰি দিব নিমখ সোৱাদ অনুসৰি আৰু এতিয়া ঢাকন দি উতল আহিবৰ কাৰণে ৰাখি দিওঁ চব্জিখিনি এয়া উতল আহিলে আৰু এতিয়া দিওঁ জালুকৰ গুড়াখিনি জালুকৰ গুড়া 1 চামুচমান হ'ব 1 চামুচমানহে নিজৰ মতে হ'ব আৰু কোনে কিমান জ্বলা খাব পাৰে কিমান জ্বলা দিব পাৰে আৰু ভাবিছোঁ চাগে মাছখিনিতো দেখাওঁতে এগাল দেখাইছিলোঁ এতিয়া হৈছে অকণমান বাকীখিনি মাছ ৰৈ গ'ল ফ্ৰাই কৰি দিব এয়া ফ্ৰাই কৰা মাছখিনি ফ্ৰাই কৰিব পাৰিছোঁ নাই নাজানো কৰিব আৰু এয়া একদম ধুনীয়া আহিছে গোন্ধও কিন্তু ধুনীয়া আহিছে আপোনালোকে বনাই খাই চাব তেতিয়া গম পাব কেনেকুৱা হয় খাব 5-10 মিনিটমান উতলাই দিওঁ আৰু তাৰ পৰা নমাই দিম আৰু এতিয়া দেখিছে এইখিনি পানী নাইকিয়া হৈ গ'ল যথেষ্টখিনি আৰু মাছটো ধুনীয়াকৈ সিজিলে এয়া দেখিছে মাছখিনি ধুনীয়াকৈ যথেষ্ট সিজিছে এতিয়া আৰু নমাই দিওঁ যদি মোৰ ভিডিঅ' চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব